তো গুড মৰ্ণিং বন্ধুসকল। আজিতো গম পায় আজি ধৰ গৰু বিহু, আজি বহাগ বিহু। তো সেইকাৰণে আমাৰ ঘৰতো গৰু আছে এইকেইটা। তো সিহঁতক মাহ হালধি কেনেকুৱাকৈ সানিম আৰু কিছুমান ধৰ প্ৰচেছ আছে, সেই গোটেইখিনি আপোনাক থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু লগতে গৰু বিহু, আজিতো গৰু বিহু হয়, আৰু লগতে মোৰ আজি জন্মদিনো হয়। তো বহুতে মানে কি উইচ কৰিছে, তাৰ বাবে বহুত বহুত থেংক ইউ চবলৈকে। আৰু এতিয়া দেখাওঁ কেনেকৈ কি কৰা হয় গৰুকেইটাক। আশা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। গৰু আজি তহঁতৰ বিহু, কি খোৱাবি আমাক। তো এইকেইটা আছে আমাৰ গৰুকেইটা। এজনী মাইকী গৰু, মানে এজনী মাক, এইটো পুতেক, আৰু এজনী জীয়েক। এইকেইটা আছে আমাৰ গৰু। আজি যিহেতু গৰু বিহু, ধুনীয়াকৈ ইহঁতৰ মাহ হালধি সানি যিখিনি কাৰুকাৰ্য কৰিব লগা ধুনীয়াকৈ কৰিম। আৰু আছে গৰু যিকেইটা আমাৰ বৰ্তাহঁতৰ গৰু, সেইকেইটা দেখুৱাইছোঁ আপোনালোকক। আৰু এইকেইটা দাদাহঁতৰ গৰুকেইটা, আৰু সিহঁতৰ এলানটো সানি আছোঁ ন। তো এলানটো শিঙতহে সানে ন, তো এলানটো সানি আছে এইকেইটা। তো আজি ইহঁতৰ বিহুটো ধুনীয়াকৈ গা চা ধোৱা হ'ব। আৰু এতিয়া আমাৰ গৰুকেইটাৰ মানে এলানটো সানিছে। এলানটো এই কপালে চপালে সানিছে দেখিছোঁ। এলানটো কিয় সানে জানা না বা? তো এলানটো কিহৰ কাৰণে সানে পাপাও নাজানে। আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব। সেইজনী কি গৰু, এইটো পোৱালি সি ভয় খাই গৈছে গৰু। আৰু এইবাৰ সানা গৈছে মাহ হালধি, কাৰণ মাহ হালধি সানিলে বোলে গৰুৰ যিটো ছালৰ ৰোগটো নহয় বুলি বিশ্বাস এটা আছেতো, সেইকাৰণে মাহ হালধি সানা গৈছে। অকল গৰু বোলে নহয়, মানুহেও সানে মাহ হালধি। সানিব দিয়া নাই দেখিছোঁ না। তো মই ভিডিঅ' কৰি আছোঁ, পাপাই মানে সানি আছে। আৰু এই সিহঁতে খাবহে ওলাই, উৎপাত খাবলৈ। চাচোন। সানি দে না প্ৰথম, তাৰপিছত খুৱাবি। ঐ গৰু গৰু গৰু, তোৰ বাৰ্থডে আহিছে আজি। তহঁতৰ বিহু, বিহু খাব মাতিবি চুটকি। সেইটো ঘুটলে, ইয়াৰ নাম ঘুটলে। পুতে বাৰু চেলেকি চেলেকি এইখিনি গোটেই নেকি পেলাব খাই। আৰু এতিয়া বিলতীয়া আৰু মাখিলতীয়া মানে গৰু গাত খুৱাব লাগে, তেতিয়া মানে কি মহ মাখি বা যিটো বেমাৰী নহয় বুলি বিশ্বাস আছে। আৰু এতিয়া মানে কি চাট বাৰী বনোৱা গৈছে, 3ডলীয়া এডাল, 2ডলীয়া এডাল আৰু 1ডলীয়া এডাল। এতিয়া এইকেইডাল ইয়াত ধৰ এনেকৈ লাও বেঙেনা হালধি থাকে, গোটেইখিনি সোমোৱা যাব। তাৰপৰা ইয়াৰ পঘাটো হালধি সানা যাব। এইখিনি হৈ লওক, তাত দেখুৱাই যাম, চিন্তা কৰিব নালাগে ধুনীয়াকৈ কেনেকৈ কি কৰা যায়। তো চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমাৰ মানে চাট বাৰীকেইটা লাও বেঙেনা হালধি থাকে মানে ফিলাপ কৰা হৈ গ'ল। এডাল 3ডলীয়া এডাল দেখিছেনে, এডাল 2ডলীয়া, এডাল 1ডলীয়া। আৰু এইখিনি ৰেডি হ'ল। ইয়াৰ পিছত আৰু কি হয় দেখুৱাই আছোঁ ধুনীয়াকৈ। তাৰ চিনেমেটিক ভিডিঅ' চাই লওক। আৰু এতিয়া এখন ঢেকুনাত এই বস্তুখিনি এনেকৈ লোৱা যায়। লোৱাৰ পিছত দেখুৱাই আছোঁ কেনেকৈ কৰা হ'ব। এডাল পঘা এক্সট্ৰা কৰি লওঁ। তো এই গোটেইখিনি বস্তু ইয়াত লৈ আৰু মাখিলতী, ইয়াতে ভাং গছ আৰু মাখিলতী ঢেকুনাখনৰ মাজত দি দিয়া পাতৰ। এইখিনি ইয়াত এনেকৈ দিয়া যাব।
আৰু গোটেইখিনি বস্তু এনেকৈ ঢেকুনাখনত যিডাল চাটবাৰী দেখুৱাইছোঁ চাটবাৰীডাল তাতে ভাং গছ মাখিলতি লাও বেঙেনা হালধি লগ লৈছোঁ লৈ খালি কাঠত এনেকৈ অলপ বস্তুটো এনেকৈ ওলোমাই লৈ দেখিছেনে কাঠ এনেকৈ ওলোমাই লৈ একদম গৰু গা ধুৱাব মজাকৈ গৈ আছোঁ তো ওচৰতে পুখুৰী এটা আছে তাতে গা ধুম মানে বেছি দূৰত ডুবিত নাযাওঁ কাৰণ মই সাঁতুৰিব নাজানো ডুবিত গা ধুব গ'লে প্ৰব্লেম হৈ যাব তেনেকৈ ওলোমাই লৈছোঁ লৈ এতিয়া গৰু গা ধুৱাব গৈ আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু যদি ইমানখিনি আছে আশা কৰিম ভিডিঅ'টো লাইক এটা দি যাব আৰু সকলোকে হেপী বহাগ বিহু আৰু এতিয়া গৈ আছোঁ গা ধুৱাবলৈ পুখুৰীত তো পোৱালিটো বিয়াত ভৰ কৰি আছে এয়া চাই দেখি পেলাই গৈ আছোঁ গা ধুৱাবলৈ আৰু এইখিনিতে এটা সৰু এক্সিডেণ্ট হৈ গ'ল এটা বেলেগ একো নাই যিটো আমাৰ সৰু গৰু পোৱালিটো আছিলে কি হ'লে পুখুৰীটো বেলেগ বহুত সৰু আছিলে সেইকাৰণে গৰুৰ লগত তোমাৰ যুদ্ধ কৰাৰ নিচিনা হ'ল আৰু সি ৰচিয়ে থৈছে গোটেইটো উদঙত গুচি গ'ল তো তাক গা ধুৱাবই নাপালে মই একো নাই সি সন্ধিয়া আহিব তো তেতিয়া তাক গা ধুৱাম তেনেকৈ তো যিখিনি মানে কি সেইখিনি অলপ অসুবিধা হোৱাৰ কাৰণে গা ধোৱা ভিডিঅ'টো কৰিব নহ'লগৈ বাৰু তাৰ বাবে ক্ষমা কৰিব আৰু ইমানেই আছিল কি গৰু বিহুটো যেনে তেনে যোৱালৈগৈ বাৰু এতিয়া আছে মানুহৰ বিহুটো মানে কি নিজে গা ধোৱা দেখাওক আৰু এইখিনি ভিডিঅ' কৰি দেখুৱাই নাথাকোঁ আৰু পুনৰবাৰ আপোনালোক সকলোকে অসমীয়া ৰঙালী বিহুৰ হিয়া ভৰা শুভকামনা সমাপ্ত কৰি দিম বুলি ভাবিছোঁ আশা কৰি নতুনকৈ চোৱা হ'লে একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে মোৰ যোৱা ভিডিঅ' কি হৈছে বেছিভাগেই ছাবস্ক্ৰাইব নকৰাকেই চাই আছে তো আশা কৰিম এই ভিডিঅ'টো চাই পেলাই আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আজি মানে সমাপ্ত কৰি দিছোঁ পুনৰবাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভকামনা দিছিলোঁ আৰু থাকক আৰু ধুনীয়াকৈ এতিয়া হুঁচৰি গাওঁ এনজয় কৰক আমিও যদি ভিডিঅ'ৰ মাধ্যমে দেখুৱাবলৈ চেষ্টা কৰি থাকিম তো আজিলৈ মানে লগ পাম আকৌ এটা বেলেগ এটা ভিডিঅ'ত আজিলৈ বাই বাই ভিডিঅ'টো সমাপ্ত মাৰিছোঁ পুনৰবাৰ অসমীয়া ৰঙালী বিহু চবকে হিয়া ভৰা শুভকামনা যাচিলোঁ থেংক ইউ